নালাগে খোকা খোকা নালাগে খোকা খোকা নালাগে পথৰ কণ্ঠকে ক্ষতৰ বিক্ষত কৰিলে তোমাৰ দুখুনি চৰণ বৰ কষ্ট পাইছা সখা এই মাধৱ চৰণ স্পৰ্শ মাত্ৰেই মোৰ সকলো দুখ দূৰ হ'ল দৰিদ্ৰ ব্ৰাহ্মণ বলি দ্বাৰা বিভিন্ন ভাৱ সম্মান যাচিছা তোমার এই দরিদ্র ব্রাহ্মণ বন্ধু তার বাবে অতিকে ঘোরান্বিতময় করা কৃপা মিলেছেন কত কত বুক তোমার দুঃখিরাতুল পদক বাৰু সখা এটি কথা কোৱাচোন কিহৰ পৰা আহোঁতে আমালৈ নিশ্চয় সুস্বাদু দ্ৰব্য নিছা নাই সখা মই একো দিয়া সখা দিয়া অযথা নকৰা পলম নাই সখা মই একো নাই সখা যদিহে নাজান আমাৰ স্বভাৱৰ কথা তেন্তে কওঁ শুনা আমি অল্প দ্ৰব্য যদি ভক্তজনে মহাস্নেহেৰে আমাক কৰে অৰ্পণ সেই দ্ৰব্য হয় অসংখ্য আৰু অভক্তই যদি বিবিধ দ্ৰব্য দিয়ে সেই দ্ৰব্যৰ প্ৰতি অলপো আগ্ৰহ নাথাকে সেই সখা তুমি যি দিব আনিছা লজ্জা অপেক্ষিকৰ পাণ বঞ্জনী পেট ভৰি তুষ্ট হওক সমস্ত সত্তৰ নাই সখা মই একো অনা নাই বাৰু সখা তুমি দিবলৈ অসুবিধা পাইছা যদি নালাগে তেন্তে কিন্তু সখা নাই তার তোমার যোগ্য বস্তু দেখি
সেইবাবে এই দ্ৰব্য আমাৰ জীৱনত অস্বীকাৰ কৰিছে সখা। জগতৰ গৰাকী এই সামান্য চাউলকে কেৱল মই অৰ্পণ কৰিম তাকে ভাবি সংকোচ লাগিছিল মনত। সখা, তুমি সামান্য বুলি ভবা এই চাউল মুঠিয়ে আমাক কিমান আনন্দ দিছে হয়তো তুমি কল্পনা কৰিব নোৱাৰা। প্ৰেমভাৱে অনা এই চাউল মুঠি আমাৰ বাবে মহামূল্য ৰত্নসাদী। এয়া পৃথিৱীৰ সৰ্বোচ্চ শ্ৰেষ্ঠ উপহাৰ। আপোনাৰ সহায়ৰ অন্নমুঠি আপোনাৰ অৰ্থনৈতিক হোৱাৰ স্বাৰ্থত আমাৰ আত্মধিকাৰ দিয়ক প্ৰভু, আমি সকলো ভক্তিয়ে মিলি পৰিশোধ কৰিম। হে কৃষ্ণ, তোমার অপার লীলা। পৃথিবীর ক্ষুদ্র মনুষ্য আমি, তোমার লীলা আমি কি বুঝি পাব। হে হোকা পরাশীর্বাদ মিলে যান হত হত ভোগ তোমার এই দুটি রাসুল বদন। তোমার স্থান আমার শরণত নহয় কদাপি। তোমার স্থান আমার বাৰু সখা, যাওঁ এতিয়া ৰাজকাৰেঙলৈ, আৰু কালিলৈ প্ৰভাততে অতীতৰ কথা আমি কৰিলো মন্থন। বলা 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 সখা।